গাইজ মই ৰুমা চিন্তে আপোনালোকক মোৰ ইউটিউব চেনেল ৰুমা চিন্তে চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া বৰ্তমান বাহিৰত আছোঁ। এয়া বাহিৰত কাঁহী বাতিবোৰ ধুই এনেদৰে শুকুৱাইছিলোঁ। এতিয়া জাপিছোঁগৈ ভিতৰত সোমাবলৈ। তো এনেদৰে ভিডিঅ'টি আৰম্ভ কৰিছোঁ, চাই থাকিব কি কৰোঁ। তো বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া সেইবোৰ ভিতৰত সোমাই লৈ যাওঁ। ধুই কিনে এনেদৰে শুকাই দিছোঁ ভিতৰত। কি মাংস সেই ক'ত গৈছে? এই আনা থবি বন্ধ কৰা আৰু সেয়া সেই মোৰ টুনটুন বেটি আৰু মোৰ ভণ্টি কেঁচুৱা বকি আছে। মই অকণমান কামবোৰ কৰি আছোঁ। তো গাইজ এতিয়া মই কাঁহী বাতিবোৰ আনি ভিতৰত টেবুলত সজালোঁ। এতিয়া মই সন্ধিয়া হ'ব হৈছে, তো চাহপানী অকণমান বহাম। লাল চাহ অকণমান এনেকৈ আবেলি সময়ত কোন চাহপানী খাই জনাব। তো মই চাহপানী অলৰেডি বহাই দিছোঁ। ইয়াত মই অকল দিম চাহপাত আৰু নিমখ। চেনি চাহ নাখাওঁ, গাখীৰ নাখাওঁ। মই এনেকৈ লাল চাহ অকণমানে খাবলৈ ভাল পাওঁ, খাই ভাল পাওঁ। চিনো পকৰীটো ক'ত আছে? মুনু আনিছিলে যে। তো পকৰী ক'ত আছে চাই লওঁ বাৰু। তো গাইজ পকৰী আনিছিলে বেটাই, তাৰ লগতে চাহপানীটো খাম এতিয়া। দেখিছে? এতিয়া হৈ গ'ল। চিনো চাহ খাবি হ'ল। তো চাহ খাই লওঁ, লগ পাইছোঁ। চাহ খাই আজৰি হ'লোঁ। এতিয়া বহাই দিছোঁ ভাত। সেয়া এনেদৰে আৰু মাংস আনিছোঁ অকণমান, এপোৱামান। মানুহ কাৰণ নাই, 2-3জনহে খাবলগীয়া। এপোৱা মাংস আনিছোঁ। তো সেইটোকে কেনেদৰে এতিয়া বনাওঁ দেখুৱাম আপোনালোকক, চাই থাকিব ভিডিঅ'তে। এতিয়া মাংসখিনি ভালদৰে ধুই লৈছোঁ। তাৰপাছত এতিয়া মই ইয়াত দিম হালধি অকণমান দিছোঁ, মই ৰাণী বিৰিয়ানী মছলা। তাৰপিছত এয়া মিক্স পাউডাৰ। তাৰপিছত সেয়া দিছোঁ মই জিৰা পাউডাৰ। আৰু এনেদৰে ভালদৰে মই মিক্স কৰিম। এনেদৰে মিক্স কৰি মই এনেদৰে ভালদৰে মিক্স কৰি এতিয়া মই 15 মিনিটমান এইটো এতিয়া ঢাকি কিনে ৰাখি দিম। এতিয়া 15 মিনিটমান ৰাখি দিম। এতিয়া ভাত চিটি বাজিব লৈছে। এতিয়া গাইজ 15 মিনিট হৈ গ'ল। এতিয়া মই কেৰাহী পাতি দিছোঁ মাংসখিনি বনাবলৈ। এতিয়া মই ইয়াত দি দিছোঁ মিঠাতেল। এতিয়া গৰম পানীকে মই
হ'ল এতিয়া মই দি দিছোঁ সেয়া কাটি থোৱা মান ধনিয়া এনেদৰে এতিয়া আমাৰ চব্জি হৈ গৈছে আমাৰ আজি ৰাতি খানা এনেদৰে বনাইছোঁ ভালদৰে বনাব নাজানো হ'লেও বনাই আপোনালোকক দেখুৱাইছোঁ কেনে লাগিছে ক'ব যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু জানেই আপোনালোকে কি কৰিব লাগে চাই লওঁ এয়া দেখিছেনে ভিডিঅ'ত ইমান ভালকৈ কালাৰ অহা নাই কিন্তু এনেকৈ আমি ৰিয়েলকৈ চাওঁতে ঠিকে আছে এনেদৰে বনাই নাই খোৱা যদি বনাই খাই চাব লাওৰ লগত আজি আমাৰ খানা এনেকৈ বনাইছোঁ তো গাইজ কেনে পালে জনাব কমেণ্টত তো গাইজ এতিয়া আমি খাই লওঁ খাই কিনে আকৌ লগ পাই আছোঁ গাইজ ভাত পানী খাই আজৰি হ'লোঁ এতিয়া 7টা বাজিছে আমাৰ ইয়াত সোনকালে ভাত চব্জি খায় এতিয়া মোৰ বেবীটো শুই আছে তো এতিয়া মই অকণমান ঘৰৰ কামবোৰ আজৰি কৰি কেনে ময়ো শুম ভিডিঅ' ইমান কৰিব নাজানো ভাত চব্জিও ইমান বনাব নাজানো হ'লেও আপোনালোকে শুধৰাই দিব যদি কিবা ভুল হৈছে মই শুধৰাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টি ইমানেই আজি বাই